সকলোকে স্বাগতম জনাইছো অসমীয়া ছোৱালী ৰিয়া চেনেলৰ আন এটি নতুন ব্লগলৈ আৰু আজি বহুত দিনৰ পাছত বহুত দিন বুলিয়ে নকওঁ বহুত মাহৰ পাছত ভিডিঅ' এটা দিওঁ বুলি ভাবিলো আৰু মানে বেয়া নাপাব একেবাৰে ভিডিঅ' দিব পৰা নাছিলো মানে মোৰ প্ৰবলেম এটাৰ কাৰণে মানে আগৰ ফোনটোত অলপ প্ৰবলেম দি আছিল ভিডিঅ' কৰা হোৱা নাছিল মানে কৰিব নোৱাৰো এতিয়া নিউ ফোন এটা ললো আৰু ভাবিছো আপোনালোকক এতিয়া ব্লগ দিম যিমানখিনি পাৰো মোৰ ফালৰ পৰা আপোনালোকে খালি সাপোৰ্ট দি কৰি যাব আৰু মৰম দিব বুলি আশা ৰাখিলো আৰু আজি কলেজ ড্ৰেছত আছো যেহেতু গম পাইছে কলেজৰে ভিডিঅ' এটা হ'ব মানে আজি মোৰ তেজপুৰ মহাবিদ্যালয়ৰ শেষৰটো দিন মানে শেষৰটো পৰীক্ষা আৰু ভাবিলো আপোনালোককো মই কলেজ লাইফৰ কিছুমান মুহূৰ্ত অকমান দেখাও বুলি আৰু আজি শেষৰটো দিন যেহেতু কাৰণে ভাবিলো ভিডিঅ' এটা কৰি স্মৃতি হিচাপে নিজৰ মানে ৰাখো বুলি সেইকাৰণে আৰু তেতিয়া পলম নকৰি জলদি যাওঁ মানে এক্সাম আছে তেতিয়া পাছত লগ পাইছো গোটেই ভিডিঅ'টো চাই থাকিব শেষলৈকে এইটো আমাৰ আৰ্টছ বিল্ডিং হয় হাই নব এক্সাম হলৰ পৰা ওলালো আজি এক্সাম বহুতে বেয়া হৈছে বুলি মই কৈছো মানে ভাল হোৱা নাই বহুত হাৰ্ড আহিছে আৰু বেগ নালাগিলে হ'ল কাৰণ আৰু আহিবলৈ মন নাই বেগ লাগি পেলাই কেনেকুৱা হ'ল কোৱা বেগ দিবলৈ মোৰ মন আছে কেনেকুৱা হ'ল এক্সাম কোৱা বহুতে বেয়া হৈছে বেগ লাগিব নালাগে বেগ নালাগে আমাক বেগ নালাগাকে আমাৰ আজি শেষৰটো দিন আমাক প্ৰেক্টিকেলত দিব সেইটো আমাক দিলেই হ'ল পাছ কৰিলে হ'ল খালি যেন তেনে আমার ফটো সেকশন চলি আছে সব এয়া আমার গোটেই কলেজখনৰ দৃশ্যটো চাওক কি ধুনীয়া সেইপিনে ফটো উঠিবলৈ মাতি আছে এখন আমাৰ কলেজ কেম্পাসটো এটো লাইব্ৰেৰী হয় ওপৰত এইখন আমাৰ ক্যান্টিন হয় এইখন বহুত দুখ লাগিছে কি কম যাইছে আকৌ লগ নাপাও একদম পাম কে নাপাম এক বেছি কো নাপাও বিয়ালে মাতিলে আমিতো সদায় লগ পাম বাৰু আমি সদায় লগ পাম আমি কালি আকৌ পৰি যাব মিস ইউ আৰু সবৰে বিয়াত আমি ইহন দুজনীক লগ পামেই কিন্তু সবৰে বিয়া খাবলৈ বিয়াত মাতিবি প্লিজ একদম পুৰা মাতিম মুটাত ওয়েদাৰটো চাওক আজি কি ধুনীয়া আৰু আমাৰ কলেজখন হাই গাৰ্লছ সেয়া সবেই ফটো উঠি আছে স্মৃতিবোৰ নিজৰ খাচি ৰাখিছে আৰু এইকেইজনী মোৰ গোটেইকেইজনী ফ্ৰেণ্ড এই অৰিজিনেল হয় উদালগুৰি আৰু একো আৰু আমি লগ নাপাওঁ কিন্তু বিয়া হলে জৰুৰ মাতিব আৰু মোৰ বিয়াটো মাতিম এসপ্তাহ লাগিব নাচিব লাগিব আৰু আজি লাষ্ট ডে এক্সাম কেনেকুৱা হ'ল এক্সাম এই ভাল হোৱা নাই মোৰো ভাল হোৱা নাই হলে খালি বেগ নালাগিলে হ'ল দৌৰি আহিছে ব্লগ কৰি পেলাই এক্সাম কেনেকুৱা হৈছে একদম বঢ়িয়া হৈছে বেগ লাগিব নেকি লাগিব পাৰে তেতিয়াহ'লে আকৌ আহিম আমি কলেজ আকৌ আহিম লাষ্ট ডে বুলি নকওঁ ন আজি Bye.
ফটো উঠিছা তোমালোক উঠা উঠা তেজপুৰ কলেজ আৰু লগ নাপাওঁ আজি শেষৰটো এক্সাম যিহেতু আৰু আমি পাই থাকিম লগ ন আমি পাই থাকিম আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যোনে যোনে ইয়ালৈ নতুনকৈ এডমিশ্যন লৈছে তেওঁলোকলৈ বহুত বহুত শুভেচ্ছা থাকিলে বহুত ধুনীয়া কলেজ হয় আহক আৰু ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰক আৰু এনজয় কৰক লাইফটো কলেজ লাইফটো কিন্তু আমি বেছি এনজয় কৰিব পাৰা নাই কাৰণ কৰোণাৰ কাৰণে আমি আহিবই পৰা নাই আমাৰ 1.5 বছৰ তেনেকেই গ'ল 1.5 বছৰ মানহে আমি আহিব পাৰিলোঁ তথাপিও বহুত ভাল লাগিছিল কলেজত আহি আৰু তেতিয়াহ'লে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ বাই বাই কিবা কৰিব খোৱাৰ টাইমত নোৱাৰি এতিয়া চুব পাৰি